हेलो एवरीवन मौसुम बरा इनटी भिडिओले आपलोक सकलोके स्वागतम जनाइছো जेहेतुके जेठाइहत आहिছিলে नगाঁৱৰ পৰা আমি ভাবিলো কল্যাণী মন্দিৰলৈকে লৈ যাওঁ जेठाइहतক এয়া আহি কল্যাণী মন্দিৰ পালোহি চাওকচোন খুব শান্তিপ্ৰিয় এভাগ মন্দিৰ এয়া তাতে বস্তু লৈ মেলি এয়া এতিয়া গৈ আছো কল্যাণী মন্দিৰলৈ ময়ো যাম বুলি বহুত দিনৰ পৰা ভাবি আছিলো যোৱা হোৱা নাছিলে তেও সানসতে পাই এতিয়া গলো আৰু এয়া মাজতে বজাৰ পাতিও কৰি ললো এয়া এতিয়া পুৰা ধূপচাকি জ্বলাই আহিলো না जेठाই কেনেকা লাগিলে মনটো बहुत बेसी ভাল লাগিলে আৰু তাৰ পিছতে আমি ডিসাইড কৰিলো যে আমি যাম জামুগুৰি ঘাট যেহেতুকে গৰমো বেছি আৰু নদীৰ ব্ৰহ্মপুত্ৰৰ ওচৰত কিমান ধুনিয়া বেছি ভাল লাগিব চাওকচোন খুব ধুনিয়া এটা পৰিবেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এখনে আছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এয়া ব্ৰহ্মপুত্ৰৰ পাৰত ময়জনী আৰু তাতে আমি দেখিছনে গৰম যেহেতুকে ঠাণ্ডা নি তাতে পুৰা ধুনিয়াকে সকলে মিলি পেলাই খালুগৈ আৰু তাতে মানে সাইডত বহুত তাৰে লোকসকল বহি থাকে আৰু কিমান ধুনিয়া এটা বতাহ মাৰি থাকে নহয় পৰিবেশটো মানে একদম বহুত বেছি ভাল লাগিলে আৰু তাৰ সাইডত মানে এটা ঘাট আছে हे घाटले आमी এতিয়া গৈ আছো পুৰা জেগাবোৰ এক্সপ্লোৰ কৰি আছো মানে যে তালে গাড়ী নাযায় এয়া একদম দেখিছনে ইয়াতে ফেৰী ঘাট মানে ইয়াৰ পৰা এতিয়া আপোনালোক গৰমৰ মাজুলী এনেকে যাব পাৰে আৰু এয়া ফেৰী ঘাটত তাকে আজিলৈ আহিছো আপোনালোকে বাই বাই